ওয়েলকাম টু মাই চেনেল NS ট্ৰেন্ডছ একাডেমি। বন্ধুসকল, আপোনালোকক মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। প্লিজ মোৰ এই ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত মই এছামিছ MCQ টাইপ কুৱেশ্যনছ এণ্ড এনচাৰ্ছবোৰ আপোনালোকক মই দাঙি ধৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। 1 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি হ'ল ক 11টা, খ 10টা, ঘ 9টা আৰু ঘ 8টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8টা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা? 1 নম্বৰ 8টা, 2 নম্বৰ 18টা, 3 নম্বৰ 21টা আৰু 4 নম্বৰ 41টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21টা। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ জনক কোন? অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন চি শংকৰদেৱ, অপশ্যন ডি হেমবৰুৱা। শুদ্ধ উত্তৰটো হ'ব কি? লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰতিমাখন সৰু কিন্তু নিবাজ সোণৰ কথাষাৰ কোনে কৈছিল? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী নে পদ্মনাথ গোহাঁই বৰুৱা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা হ'ল? অপশ্যন এ কামৰূপী আৰু গোৱালপাৰা, উজনি আৰু নামনি, শিৱসাগৰীয়া আৰু নলবৰীয়া, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব উজনি আৰু নামনি। নেক্সট কুৱেশ্যন, বৰাৰ পু বুলি কাক সম্বোধন কৰা হৈছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি দামোদৰদেৱ আৰু অপশ্যন ডি মহেন্দ্ৰ কন্দলী। শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ। শংকৰদেৱে মাধৱদেৱক বৰাৰ পু বুলি সম্বোধন কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা কোনটো গোষ্ঠীৰ অন্তৰ্ভুক্ত? অপশ্যন এ অষ্ট্ৰিক, অপশ্যন বি তিব্বতধৰ্মী, অপশ্যন চি আৰ্য আৰু অপশ্যন ডি অনাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্য। নেক্সট কুৱেশ্যন, সন্ধ্যা ৰাগ কথাছবিৰ নিৰ্মাতা আছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, হেম বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ নে শংকৰদেৱ? শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থ? অপশ্যন এ ভক্তি প্ৰদীপ, অপশ্যন বি ভক্তি ৰত্নাকৰ, অপশ্যন চি নামঘোষা, অপশ্যন ডি কীৰ্তন ঘোষা। শুদ্ধ উত্তৰটো হ'ব ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, ভানুমতী উপন্যাসৰ ৰচক কোন? অপশ্যন এ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি হেম বৰুৱা আৰু অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল? অপশ্যন এ কীৰ্তন ঘোষা, অপশ্যন বি হেজাৰী ঘোষা, অপশ্যন চি গীত ঘোষা আৰু অপশ্যন ডি প্ৰসংগ ঘোষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেজাৰী ঘোষা, যাক আমি নামঘোষা বা হেজাৰী ঘোষা বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো দৃশ্যশ্ৰব্য আহিলা নহয়? কুৱেশ্যন নম্বৰ এনচাৰ নম্বৰ 1 চলচ্চিত্ৰ, DVD, দূৰদৰ্শন আৰু গ্ৰামোফোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গ্ৰামোফোন। গ্ৰামোফোন দৃশ্যশ্ৰব্য বা অডিঅ' ভিজুৱেল আহিলা নহয়। নেক্সট কুৱেশ্যন, হেম বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় কবিতাটোৰ নাম কি? ক অলকা চিঠি, খ মমতাৰ চিঠি, গ ডাক পখিলী আৰু ঘ ইয়াৰে এটাও নহয়।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ মমতাৰ চিঠি। নেক্সট কুৱেশ্যন, ভাষাৰ আঞ্চলিক ৰূপক কি বোলে? অপশ্যন নম্বৰ 1 মান্য ভাষা, অপশ্যন 2 উপভাষা, অপশ্যন 3 কথিত ভাষা আৰু অপশ্যন ডি আঞ্চলিক ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উপভাষা। ভাষাৰ আঞ্চলিক ৰূপক উপভাষা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এটা শ্ৰেণীকোঠা কেনেকুৱা হোৱা উচিত? অপশ্যন এ আত্মকেন্দ্ৰিক, অপশ্যন বি শিশুকেন্দ্ৰিক, অপশ্যন চি শিক্ষক কেন্দ্ৰিক আৰু অপশ্যন ডি অভিভাৱক কেন্দ্ৰিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিশুকেন্দ্ৰিক। অৰ্থাৎ শ্ৰেণীকোঠা এটা শিশুকেন্দ্ৰিক বা ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক হোৱা উচিত। নেক্সট কুৱেশ্যন, কথা শুনি তাৰ অৰ্থ আৰু ভাৱ বুজি পোৱাৰ প্ৰক্ৰিয়াটো কি দক্ষতা? শ্ৰৱণ দক্ষতা, পঠন দক্ষতা, কথন দক্ষতা নে লিখন দক্ষতা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্ৰৱণ দক্ষতা। নেক্সট কুৱেশ্যন, অসমীয়া স্বৰ বৰ্ণমালাৰ দ্বিস্বৰ ধ্বনি দুটা কি কি? 1 নম্বৰ উ ঔ, 2 নম্বৰ ঐ ৰি, 3 নম্বৰ এ ঐ আৰু 4 নম্বৰ ঐ ঔ। শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ ঐ ঔ। নেক্সট কুৱেশ্যন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? অপশ্যন এ অন্তৰংগ, অপশ্যন বি সমীপেহু, অপশ্যন চি জলপদ্ম আৰু অপশ্যন ডি স্থলপদ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জলপদ্ম। নেক্সট কুৱেশ্যন, অসমীয়া স্ত্ৰী প্ৰত্যয় চাৰিটা হ'ল? অপশ্যন এ ই, ই নি ৰি, বি ই অনি ৰি অতি, চি ই অনি নি ৰি। ইয়াৰে এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ই অনি নি ৰি। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ উপসৰ্গ কেইটা? অপশ্যন এ 20টা, অপশ্যন বি 21টা, অপশ্যন চি 9টা আৰু অপশ্যন ডি 7টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 20টা। নেক্সট কুৱেশ্যন, তলৰ কোনটো কম্পিত ধ্বনি? অপশ্যন এ ল, অপশ্যন বি ৰ, অপশ্যন চি হ, অপশ্যন ডি দন্তীয় হ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰ আৰু অপশ্যন এ লটো হ'ব কি পাৰ্শ্বিক ধ্বনি। নেক্সট কুৱেশ্যন, আমঠু কলা পৰা এই খণ্ডবাক্যটোৰ অৰ্থ কি? অপশ্যন এ বৰকৈ আঘাত পোৱা, অপশ্যন বি বৰকৈ বেজাৰ পোৱা, অপশ্যন চি ধীৰ স্থিৰে নথকা আৰু অপশ্যন ডি বৰকৈ হতাশাত ভোগা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৰকৈ বেজাৰ পোৱা। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিক্ষণৰ আহিলা নহয়? অপশ্যন এ ব্লেকবোৰ্ড, অপশ্যন বি মানচিত্ৰ, অপশ্যন চি চলচ্চিত্ৰ আৰু অপশ্যন ডি ভিডিঅ' গেম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিডিঅ' গেম। এইটো শিক্ষণৰ কোনো আহিলা নহয়। নেক্সট কুৱেশ্যন, গুণমালা কি ছন্দত ৰচিত? নম্বৰ 1 কুসুমমালা ছন্দত, নম্বৰ 2 ঝুমুৰা, নম্বৰ 3 অমিতাক্ষৰ আৰু নম্বৰ 4 ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কুসুমমালা ছন্দত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন? অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ প্ৰাচীনতম সাহিত্যিক নিদৰ্শন পোৱা যায়? অপশ্যন এ বৰগীত, অপশ্যন বি চৰ্যাগীত, অপশ্যন চি স্তুতগীত আৰু অপশ্যন ডি কীৰ্তন গুহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্যাগীত। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৱ বিনিময় নোহোৱা শ্ৰৱণ প্ৰক্ৰিয়া?
অপশ্যন এ ৰেডিঅ' অনুষ্ঠান, অপশ্যন বি টেলিভিশ্যনৰ অনুষ্ঠান, অপশ্যন চি বক্তৃতা অনুষ্ঠান আৰু অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। লাষ্ট কুৱেশ্যন, শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত ৰচিত? অপশ্যন এ প্ৰাকৃত, অপশ্যন বি মাগধী, অপশ্যন চি অপভ্ৰংশ আৰু অপশ্যন ডি ব্ৰজাৱলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজাৱলী ভাষাত ৰচিত। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোক কেনে পালে? ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়ালৈ মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।